हेलो दोस्तों गुड इवनिंग সকলোকে নমস্কাৰ আজি এনেকুৱা এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ মানে পোহৰৰ সময়সীমা ডিষ্টেন্স কিমান আমাৰ তাৰ দৰে মই যি জেগাত আছোঁ ইয়াতে আছোঁ ইণ্ডিয়াতে ভাৰততে আছোঁ মই যি জেগাত আছোঁ এনেকুৱা এটা সময়ৰ ডিষ্টেন্স ভাবিলে আচৰিত লাগে তাৰমানে আমাৰ তাতে হ'বলৈ চাগে এতিয়া সময় 8 বাজিছে 8 বাজিছে তাত চাগে মানুহবিলাক খাই দে শুবলৈ হ'ল কিন্তু ইয়াতে দেখোন এতিয়া পোহৰে আছে তেতিয়া সকলোকে এবাৰ আমাৰ ভিউখিনি দেখাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক মই যি জেগাত আছোঁ না এইটো এনেকুৱা ধৰণৰ হৈ আছে চিনাৰীটো এতিয়া নিশা 8টা বাজিছে ইয়াতে সকলোকে এবাৰ ভিডিঅ'টো দেখুৱাই দিছোঁ চাওক সকলোৱে এবাৰ চাব লাগে কিমান ধুনীয়া ভিউ চাওক সকলোৱে এবাৰ আমি য'ত আছোঁ এতিয়া নিশা 8টা বাজিছে 8টা বজালৈকে পোহৰৰ ভাৰসাম্য কিমান ডিষ্টেন্স আমাৰ অসমত চাগে এন্ধাৰ হৈ ৰাতি ভাত খাবলৈ হ'লেই আৰু মই যি জেগাত আছোঁ সেয়াত চোৱা এতিয়াও পোহৰে হৈ আছে আৰু এতিয়া গধূলি সময়ৰ ভিউটো চোৱা কিমান ধুনীয়া কিমান সুন্দৰ ইয়াছ সকলোৱে চাওক এবাৰ আৰু আকাশখনলৈ চোৱা কিমান চাই লওক সকলোৱে এবাৰ মানে জীৱনৰ আনন্দটোৱে বেলেগ চাওকচোন ধুনীয়া কিমান ধুনীয়া চিনাৰী ভিউটো কিমান ধুনীয়া একদম ধোঁৱা হৈ আছে কিছুমান বস্তু দেখুৱাব নোৱাৰোঁ চাওকচোন কিমান ধুনীয়া ভিডিঅ'টো অকণমান ৰেষ্ট্ৰিক্টেড আছে বাৰু সেইটো বনাইছোঁ অলপ কমেডি হ'লেও মানে তলৰ ভিউখিনি কিমান এইটো পোহৰ যেন এনেকুৱা দিনেই হৈ আছে বেলি আছে এতিয়াও কিন্তু বেলি নাই 8টা বাজিছে নিশা 8টা বাজি তাকে ক'বলৈ বিচাৰোঁ যে আমাৰ অসমত আৰু ইয়াত মই য'ত আছোঁ তাৰ পোহৰৰ ভাৰসাম্য কিমান পোহৰৰ ডিষ্টেন্সটো কিমান वाह देख लो एक बार सबको दिखा रहा हूँ क्लियरिटी देखना कितना है सुंदर अच्छा है और एक बार एक जगह में दिखाता हूँ आपको ये देख आकाशर देखो बारिश या साग গৈ আছোঁ এনেকৈ এটা জেগাত গৈ আছোঁ মই পোহৰটো চাওক না কিমান ধুনীয়া এই পোহৰ আৰু এটা জেগালৈ গৈ আছোঁ মই চাওক পোহৰ কিমান ধুনীয়া এই চাওক পোহৰ কিমান ধুনীয়া ভিউ চাওক সকলোৱে এবাৰ চাব লাগে পোহৰ 8টা বজাততো এনেকুৱা পোহৰ অ'কে বাই